মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগন্তুক 2025 বৰ্ষত HS আৰু HSLC পৰীক্ষাত যিসকল শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব, তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো ভেৰি হেল্পফুল। চ' আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম যে অসমীয়াত কেনেকৈ আমি 90+ পাব পাৰি, অৰ্থাৎ 90তকৈ ওপৰত মাৰ্কছ পাব পাৰি। মই কেনেকৈ পাইছিলোঁ, HS বা HSLC কেনেকৈ সম্ভৱ হ'ল, এই সম্বন্ধে মই তোমালোকক ধাৰণা দিব খোজোঁ আৰু কিছুমান টিপছ মই তোমালোকক শ্বেয়াৰ কৰিব খোজোঁ, যাৰ জৰিয়তে তোমালোকে সেইখিনি ৰুল ৰেগুলেশ্যন ফ'ল' কৰি অসমীয়াত ভাল মাৰ্কছ পাব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, বেলেগ ছাবজেক্টতকৈ অসমীয়াত মাৰ্কছ উঠোৱাটো অলপ কঠিন, যিহেতু অসমীয়া এখন লিটাৰেচাৰ ছাবজেক্ট। গতিকে তোমালোকে পলিটিকেল ছায়েন্স, মেথছ এইবোৰতকৈ অলপ টাফ লাগে তোমালোকৰ অসমীয়াত মাৰ্কছ উঠোৱাটো। প্ৰায় ষ্টুডেণ্টে ভাল মাৰ্কছ পায়, কিন্তু পাৰ্চেণ্টেজ কমি যায় অসমীয়াৰ বাবে। কিন্তু হাউ টু পচিবল, আমি কেনেকৈ এয়া সম্ভৱ কৰি তুলিব পাৰোঁ অসমীয়াত ভাল মাৰ্কছ পোৱাটো। তোমালোকে তাৰ বাবে কেইটামান টিপছ ফ'ল' কৰিব লাগিব, যিকেইটা টিপছ ফ'ল' কৰিলে তোমালোকে অসমীয়াত ভাল মাৰ্কছ পাব পাৰা বা এয়া সম্ভৱ হৈ উঠিব। মই কেনেকৈ পাইছিলোঁ, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক সেই সম্বন্ধে কিছু কথা শ্বেয়াৰ কৰিব লৈছোঁ। অসমীয়াত ভাল মাৰ্কছ, অৰ্থাৎ অসমীয়াত লেটাৰ বা 90+ মাৰ্কছ পাবৰ কাৰণে তোমালোকে প্ৰথম কথাটো হ'ল যে তোমালোকে অসমীয়াৰ ইনচাইড কুৱেশ্যন আৰু এনচাৰৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিব লাগিব। ডেট মিনছ মই সেইটো কোৱা নাই কেৱল পাঠভিত্তিক কুৱেশ্যনবোৰ চাব লাগে। মই ইনচাইড বুলি কৈছোঁ, তাৰমানে তোমালোকে যদি কবিতা পঢ়িছা, তেনেহ'লে সেই কবিতাৰ লেখকৰ পৰিচয়ৰ পৰা তোমালোকে নিজাববীয়াকৈ যথেষ্টখিনি কুৱেশ্যন এনচাৰ ওলাব লাগিব, পঢ়িব লাগিব। দাগ দি তোমালোকে গোটেইখিনি লেখকৰ পৰিচয় পঢ়িব লাগিব। ঠিক সমান্তৰালভাৱে তোমালোকে যদি গদ্য পঢ়িছা, অৰ্থাৎ পাঠ পঢ়িছা, পাঠ ৰিডিঙৰ পৰা তোমালোকে ভিতৰৰ পৰা যথেষ্টখিনি 1 মাৰ্কছ 2 মাৰ্কছৰ কুৱেশ্যন ওলাব লাগিব, আৰু তোমালোকে তাৰ লেখকৰ পৰিচয়ৰ পৰা কুৱেশ্যন এনচাৰ ওলাব লাগিব। অৰ্থাৎ তোমালোকে পদ্য আৰু গদ্যৰ লেখকৰ পৰিচয় আৰু কবিৰ পৰিচয়ৰ পৰা প্ৰশ্ন উত্তৰখিনি তোমালোকে যুগুত কৰিব লাগিব। সেইখিনি তোমালোকে নিজাববীয়াকৈ কৰিব লাগিব প্ৰথম। নেক্সট কথাটো হ'ল, তোমালোকে টিচাৰে যিখিনি তোমালোকক নোটছ দিব, লং কুৱেশ্যন, অৰ্থাৎ পাঠভিত্তিক লং কুৱেশ্যনৰ যিখিনি তোমালোকৰ নোটছ দিব, তোমালোকে সেইখিনি ফ'ল' কৰিবা। তোমালোকে বেলেগ গাইডবুকতকৈ টিচাৰে দিয়াখিনি বেছি ফ'ল' কৰিবা, কাৰণ এইখিনি বেছি ইম্পৰ্টেণ্ট। আৰু অসমীয়াৰ ক্ষেত্ৰত তোমালোকে দেখিবা যিমান ভাল আৰু শুৱলা শব্দ ইউজ কৰিব পাৰা, মানে ব্যৱহাৰ কৰিব পাৰিবা, সিমান সেই এক্সামিনাৰজন কি হয়, আকৰ্ষিত হয়। অসমীয়া যিহেতু লিটাৰেচাৰ ছাবজেক্ট, গতিকে শুৱলা, সুন্দৰ আৰু উন্নতমানৰ অসমীয়া শব্দ ব্যৱহাৰ কৰিলে তোমালোকৰ ক্ষেত্ৰত যথেষ্ট ভাল হয়। আৰু তোমালোকৰ গ্ৰামাৰৰ ক্ষেত্ৰত কি কৰিবা, গ্ৰামাৰৰ ক্ষেত্ৰত তোমালোকে বেছিকেলি প্ৰিভিয়াছ ইয়াৰ্ছৰ ওপৰত যথেষ্ট গুৰুত্ব দিবা, কাৰণ HS বা HSLCত গ্ৰামাৰখিনি যথেষ্ট প্ৰিভিয়াছ ইয়াৰ্ছৰ পৰা আহে, প্ৰায় 90% প্ৰিভিয়াছ ইয়াৰ্ছৰ পৰা আহি যায়। আৰু 2-এটামান যদি তোমালোকৰ নতুনকৈ দি দিয়ে, তাত যিহেতু যথেষ্ট অৰ থাকে, তোমালোকে কৰিব পাৰিবা, তাত ইমান টেনশ্যন নাই। চ' তোমালোকে প্ৰিভিয়াছ ইয়াৰ্ছৰ 2001ৰ পৰা 2024লৈকে যিমানকেইটা আছে গোটেইখিনি তোমালোকে সম্পূৰ্ণ ক্লিয়াৰ কৰিবা। তাৰ উপৰিও ওপৰঞ্চিভাৱে তোমালোকে টিচাৰৰ সহায় লৈ আৰু কেইটামান শিকিবা। কিন্তু তোমালোকৰ গোটেই অসমীয়াৰ ব্যাকৰণৰ ক্ষেত্ৰত তোমালোকে যিখিনি আছে ব্যাকৰণ, গোটেইখিনি ব্যাকৰণ প্ৰিভিয়াছ ইয়াৰ্ছৰ তোমালোকে গোটেইখিনি ছল্ভ কৰিবা, পূৰা 100% ছল্ভ কৰিবা। তাৰ পাছত অতিৰিক্তভাৱে তোমালোকে টিচাৰৰ পৰা হেল্প লৈ পেলাই কেইটামান শিকি ল'বা। আৰু ৰচনাৰ ক্ষেত্ৰত যিহেতু কথা আহি পৰে, ৰচনা ভাল নিলিখিলে বা কমন নপৰিলে মাৰ্কছ কমি যাবই মানে, আৰু চিয়'ৰ লেটাৰ পোৱাৰো চান্স নাথাকে। গতিকে মই তোমালোকৰ 100% কমন হোৱাকৈ 7খনকৈ অসমীয়া ৰচনা আপলোড কৰিছোঁ, তাৰো লিংক ডেছক্ৰিপশ্যনত আছে, তোমালোকে চাই ল'বা। আৰু যিসকল নতুনকৈ আহিছা, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।